নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই তোমালোকৰ ওচৰলৈ আহিছোঁ চতুৰ্থ মানৰ অসমীয়া বিষয়টোলৈ। আৰু তোমালোকৰ মাতৃভাষাৰ পুথিখনৰ নাম ভাৰতী কুঁহিপাঠ। আৰু এই ভাৰতী কুঁহিপাঠৰ প্ৰথমতে এটা কবিতা দিছে প্ৰথম পাঠটোত। আৰু কবিতাটোৰ নাম হৈছে অসম সংগীত আৰু কবি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। তোমালোকে জানা যে লক্ষ্মীনাথ বেজবৰুৱা কোন আছিল? তেখেত আছিল অসমীয়া সাহিত্য জগতৰ এজন অন্যতম সাহিত্যিক, যিয়ে সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আৰু তেখেত এজন কবি, ঔপন্যাসিক আৰু এজন সুনিপুণ গল্পকাৰ। তোমালোকে সৰুৰে পৰা আইতা মাৰ মুখত বেজবৰুৱাদেৱৰ সাধুকথা শুনি ডাঙৰ হৈ আহিছা। তেখেতৰ সাধুবোৰ বৰ ৰসিক। আমি তেখেতৰ সাধুৰ পৰা, প্ৰতিটো সাধুৰে পৰা এটা নীতি বাক্য পাওঁ। আৰু তেখেতৰ সাধুবোৰ ইমান ৰসিক হোৱাৰ বাবে তেখেতক ৰসৰাজ উপাধি দিয়া হয়। আহা এতিয়া কবিতাটো মাজলৈ আহিছোঁ। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? কবিয়ে কৈছে যে আমি অসমীয়া, আমি অসমত বাস কৰা আমি প্ৰতিজনেই অসমীয়া নহওঁ দুখীয়া। আমি দুখীয়া নহয়, কিহৰ দুখীয়া হ'ম? যে আমাৰ সকলো আছে, আমাৰ সাহিত্য আছে, আমাৰ পৰম্পৰা আছে, আমাৰ সাজ পোছাক আছে, আমাৰ খাদ্য আছে। গতিকে সকলো ফালৰে পৰা আমি চহকী। সেয়ে কবিয়ে কৈছে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? সকলো আছিল, সকলো আছে, নুবুজো নলওঁ গম। আমাৰ সকলোখিনিয়ে আছে, আমি সেইখিনি উমান নলওঁ। শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল। যে শংকৰ গুৰুৱে আমাৰ অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি গ'ল। আৰু লাচিতৰ দৰে এজন বীৰ লাচিতে কি কৰিছিল? যে অসমত মোগলসকলে আক্ৰমণ কৰিবলৈ আহিছিল। আৰু সেই সময়ত লাচিতে গোটেই ৰাতি উজাগৰে থাকি গড় বান্ধিছিল আৰু শৰাইঘাটৰ ৰণত মোগলসকলক পৰাস্ত কৰি অসমৰ পৰা খেদি পঠাইছিল। গতিকে শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল। বীৰ লাচিতৰ দৰে আমাৰ অসমত জোৱান আছিল। আৰু শংকৰ গুৰু, মাধৱ গুৰু এইসকল গুৰুৱে আমাৰ অসমখনত বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠা কৰি গৈছিল। অসমখনৰ সকলো ঠাইতে সত্ৰ, নামঘৰ, মঠ মন্দিৰ এইবোৰৰ প্ৰতিষ্ঠা কৰি থৈ গৈছিল। অংকীয়া ভাওনাৰে আমাৰ অসমক চহকী কৰি গৈছে। সতী জয়মতীৰ সতীত্ব তেজেৰে অসমী আই প্ৰবল। আৰু জয়মতীৰ কথা কৈছে, সতী জয়মতীৰ সতীত্ব তেজেৰে। যেতিয়া জয়মতীয়ে ল'ৰা ৰজাৰ আগত নিজৰ স্বামীৰ বাতৰি কোৱা নাছিল। গদাপাণি আছিল জয়মতীৰ স্বামী। আৰু গদাপাণিয়ে ল'ৰা ৰজাৰ ভয়ত, অংগক্ষত হোৱাৰ ভয়ত নগা পাহাৰত লুকাই আছিল। আৰু স্বামীক ৰক্ষা কৰিবলৈ জয়মতীয়ে ল'ৰা ৰজাৰ আগত গদাপাণিৰ বাতৰি কোৱা নাছিল। সেইকাৰণে জয়মতীক শাস্তি দিয়া হৈছিল জেৰেঙা পথাৰত আৰু মাৰি পেলোৱা হৈছিল। তেনে একোগৰাকী সতী আমাৰ অসমত আছিল। বাজক দবা, বাজক শংখ, বাজক মৃদং খোল। আৰু অসমৰ চাৰিওফালে কিহৰ প্ৰতিধ্বনি শুনা যায়? দবা, শংখ, মৃদং, খোল, পুৱা গধূলি এইসমূহৰ মাত শুনা যায়। অসম আকৌ উন্নতিৰ পথত, জয় আই অসম বল। যে অসমখন আকৌ উন্নতি হ'ব অসমৰ, জয় আই অসম বোল। কবিতাটি তোমালোকৰ পৰীক্ষাৰ বাবে 8 শাৰী তোমালোকে মুখস্থ কৰিব লাগিব। আৰু কবিজনৰ বিষয়ে ইয়াত তলত কবি পৰিচয় দিয়া হৈছে। এইখিনি তোমালোকে পঢ়ি ইয়াৰ প্ৰশ্নসমূহ জানি ল'বা, প্ৰশ্নৰ উত্তৰসমূহ। আৰু পাঠৰ অন্তৰ্গত
এই কবি পৰিচয় এইখিনিৰ অন্তৰ্গত যি প্ৰশ্ন উত্তৰ আছে সেইখিনিও মই তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। ইয়াতে প্ৰথমটো প্ৰশ্ন হ'ব পাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কেতিয়া? উত্তৰত হ'ব 1864 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। তোমালোকে এনেকৈ সম্পূৰ্ণ বাক্যত লিখিবা। 2 নম্বৰত অসমীয়া সাহিত্যত বেজবৰুৱাক কি হিচাপে পৰিচিত বা বেজবৰুৱাদেৱক কি হিচাপে জনা যায়? তোমালোকে উত্তৰত লিখিবা অসমীয়া সাহিত্যত বেজবৰুৱাদেৱক সাহিত্যৰথী বা ৰসৰাজ হিচাপে জনা যায়। এনেকৈ সম্পূৰ্ণ বাক্যত লিখিবা। 3 নম্বৰত লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ মাতৃৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী। 4 নম্বৰত লক্ষ্মীনাথ বেজবৰুৱাই কোন চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাই 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। এনেকৈ সম্পূৰ্ণ বাক্যত উত্তৰটো লিখিবা। 5 নম্বৰ বেজবৰুৱাই ৰচনা কৰা পুথিসমূহ কি কি? বেজবৰুৱাদেৱে ৰচনা কৰা পুথিসমূহ হৈছে পদুম কুঁৱৰী, সুৰভি, কেহুকলি, বেলিমাৰ, বুঢ়ী আইৰ সাধু, লিটিকাই, চিকৰপতি নিকৰপতি, কৃপাবৰ বৰুৱাৰ উভতনি ইত্যাদি। এই পুথিকেইখনৰ নামটো তোমালোকে মনত ৰাখিবা আৰু বানানসমূহ শুদ্ধকৈ মনত ৰাখিবা। 6 নম্বৰত বেজবৰুৱাৰ মৃত্যু কিমান চনত? উত্তৰ হ'ব বেজবৰুৱাদেৱৰ মৃত্যু 1938 চনত। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই আগবঢ়াইছোঁ আৰু ইয়াৰ পাছৰ ভিডিঅ'টোত তোমালোকক এই অসম সংগীত কবিতাটিৰ অনুশীলনীখিনি আগবঢ়াম। তেন্তে আজিলৈ আহোঁ। থেংক ইউ।